যোৱা দুদিন মানৰে পৰা নেৰা নেপেৰা বৰষুণ, কিন্তু বৰষুণৰ বাধা নেওচি হ'লেও ভণ্টিৰ বিয়াত যাবই লাগিব। মা আৰু মই সাজু বিয়াত যাবলৈ। এয়া আমাৰ হিৰইন আৰু মোৰ দেউতা। এইবাৰ আকৌ খুৰী আৰু ভণ্টিক ৰখি ৰখি আমি পুৰণাই হ'লো। আৰু ফাইনেলি এয়া আমাৰ গাড়ী ফুল। ঠাণ্ডা বতৰ যিহেতু আহিয়ে গৰম গৰম চাহ একাপ খাইয়ে দিলোঁ, লগতে ভাতো খাই দিলোঁ। কইনা মৰম চাওক দৰালৈকে, বিয়াৰ দিনাও ভিডিঅ' কল কৰিব এৰা নাই। ঘণ্টা অপেক্ষা কৰাৰ পিছত ময়ো ফাইনেলি আহি কইনাৰ কাষত বহিব চান্সটো পালোঁ। ফটো নহয় ভিডিঅ' বুলি গম পাই সিহঁতৰ একেবাৰে হাঁহিয়ে উঠে। এয়া মোৰ দাদা আৰু এয়া বৰমা। আৰু এইফালে ভাতকেইটা খোৱা হোৱাৰ লগে লগে খুৰীহঁতে ৰক্ষা দিয়া নাই, সিহঁতক হেনো ঘৰত থৈ আহিব লাগে। খুৰীহঁতক ঘৰত থৈ আহি এবাৰ মই লৈ আহিলোঁ এইজনী হ'ল মোৰ বেষ্ট ফ্ৰেণ্ড ৰীমা। তাইক চাওকচোন কইনাৰ লগত ফটো উঠিবৰ কাৰণে একেবাৰে এক্সাইটেড, কিন্তু কি হ'ব ট্ৰেফিক জামটো চাওকচোন। ট্ৰেফিক জামখিনি শেষ হৈ মেলি আমিয়ে ফটো উঠি লওঁতে কইনাৰ লগত পিছত উঠিম। ঘণ্টা অপেক্ষা কৰাৰ পিছত ফাইনেলি ৰীমাৰো সৌভাগ্যকণ হ'ল কইনাৰ লগত ফটো উঠিবৰ কাৰণে। এয়া আমাৰ ধুনীয়া কইনাজনী। আজিলৈ আহিছোঁ, আপোনালোকে তাইক আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।